নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুৰি দাস, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আৰু অন্য এটা ভিডিঅ' দেখাম বুলি। আজি মানে কি আমাৰ ঘৰৰ ছাদৰ ওপৰত কৰা অলপ মানে খেতি কৰা গৈছে, শাকৰ খেতি আৰু আপোনাৰ জলকীয়া আৰু এনেকৈ কিবাকিবি পাচলিৰ খেতি কৰা যায় অলপকৈ, বেছি নহয় বাৰু, কম ঠাই। আৰু ভাবিছোঁ এবাৰ আপোনালোকক দেখাই দিওঁ বাৰু আমাৰ কৰা খেতিখিনি, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। সেয়া চাওক আপোনালোকে, সেয়া পালেং শাকখিনি ইমান ধুনীয়া, মানে ডাঙৰ ডাঙৰ পাতৰ শাক, পালেং শাক হয়। আৰু ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। কম ঠাই, অলপকৈ কৰোঁ আৰু অলপকৈ এনেকৈ কৰি থকা যায়। আৰু এইখিনি আপোনাৰ পালেং শাকখিনি, আৰু এয়া চাওক, এয়া পুদিনাখিনিও ধুনীয়াকৈ বাঢ়ি গৈ আছে। আৰু এইফালে আপোনাৰ এয়া বেঙেনাৰ পুলি আছিলে, 4টামানে আছিলে, 2টামান মানে মৰি গ'ল। আৰু এইফালে এডাল বেঙেনা চাওক, সৰু সৰু বেঙেনা, যিটো 12 মাহেৰ গছত লাগে, 12মহীয়া বেঙেনা বুলি কয়। আৰু এনেকৈ লাগি থাকে 2, 4, 6, 7, 8টালৈকে, এনেকৈ 10টা 12টাও হয় কেতিয়াবা। এনেকৈ আমি ঘৰৰীয়া গোবৰ সাৰ দিয়া এয়া দেউতাই বহুত লাগি থাকে ইয়াতে, আৰু এইখিনি দেউতাৰ যতনতে হোৱা বুলিয়ে ক'ব লাগিব। আৰু এইখিনি এনেকৈ গোবৰ সাৰ, ঘৰৰে গৰুৰ গোবৰ এনেকৈ দিয়ে খেতিত, আৰু খেতিখিনি ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহে। এয়া চাওক, থেৰুৱা শাক আপোনাৰ, এয়া আপোনাৰ বেহাৰ শাক দিয়া গৈছে, হোৱা নাই বাৰু, হ'ব, আহিছে, বাঢ়ি আহি আছে, অলপ টাইম লাগিব, এনেকৈ আহিছে। এইখিনিও আপোনাৰ থেৰুৱা শাক, এইখিনি ধুনীয়াকৈ লহপহকৈ পাতবিলাক ডাঙৰ হৈ আহি আছে, চাওক আপোনালোকে। আৰু এয়াও থেৰুৱাই হয়, মানে আহি আছে আৰু বাঢ়ি আহি আছে। তাৰপিছত এইফালেও আছে এনেকৈ, সেইখিনি আপোনাৰ ধনিয়াখিনি চাওকচোন আপোনালোকে, ইমান মৰম লগা হৈছে। ধনিয়াখিনি দেখিয়ে আপোনাৰ কিবা এটা ভাল লাগি যায়। বাকী আপোনাৰ এনেকৈ য'তে যেনেকৈ সুবিধা পাইছে দেউতাই তেনেকৈ মাটি দি কিনে তেনেকৈ খেতি কৰিছে। আৰু এইখিনি গোটেইখিনিয়ে ধুনীয়াকৈ বাঢ়ি আহি আছে। এয়াও আপোনাৰ শাকে হয়, এইখিনিও এনেকৈ অলপকৈ বাঢ়ি আহি আছে। এইফালে চাওক আপোনালোকে, এইখিনি কুঁহিয়াৰৰ খেতি, কুঁহিয়াৰৰ চুপ দেউতাই ইমান ধুনীয়াকৈ ৰুইছিলে, আৰু এতিয়া ধুনীয়াকৈ বাঢ়ি গৈ আছে, চাওক আপোনালোকে। ইফালে অলপ আদা আছে, আদা বেছি নহয় বাৰু, গোটেইখিনি খেতি অলপে হয়, তথাপি ভাবিলোঁ আপোনালোকক এবাৰ মই দেখাই দিওঁ। আৰু এইডাল চাওক আপুনি, জলকীয়াৰ গছ, জলকীয়াও আৰম্ভ হৈছে লাগিবৰ কাৰণে, লাগি আহিছে, এটা দুটাকৈ বাৰু খাই আছোঁ ঘৰৰ জলকীয়া। আৰু এয়া চাওক আপোনালোকে, 2ডাল জলকীয়াই ধুনীয়াকৈ লাগিছে, আৰু আছে বাৰু সেইফালে 2ডাল, আৰু তেনেকৈ দেখালোঁ আপোনালোকক। আৰু জলকীয়াৰ লগতে একেলগে আছে আপোনাৰ এডালে মাত্ৰ বিলাহী হৈছে এইবাৰ। বিলাহীও প্ৰত্যেক বছৰে বহুতখিনি হয়, এইবাৰ আগবাঢ়া নাই বিলাহীৰ গছ, মৰহি গৈছে। আৰু এইডাল অকণমান আহিছে আৰু ঠন ধৰি, আৰু তাতো বেছি বিলাহী লগা নাই, মাত্ৰ এটা বিলাহী লাগিছে। এই আমাৰ ছাদৰ ওপৰৰ খেতি আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাই মোক জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব। আপোনালোকে উৎসাহ দিলে মোৰ ভাল লাগে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়াই খেতি আপোনালোকক দেখালোঁ, আৰু এয়া চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাইছোঁ, পিছলৈ বাৰু আৰু দেখাম মই কেতিয়াবা এনেকৈ। আৰু আপোনালোকে চাব ভিডিঅ'টো, ধন্যবাদ।